নমস্কাৰ দোস্ত, আজি বহু দিনৰ মূৰত ইফালে আহিছোঁ। যিহেতু আমাৰ দীঘেশ্বৰী পাৰ হৈ এই চাইডে আহিছোঁ, ফুলুং পাৰ হৈ এনেকৈ চিধা যোৱা মান্দাকাটা হয়, বেকা হয়, এনেকৈ ঘূৰিম। আজি চাম, বহুতে কয় বাঁকা ৰাস্তাটো আৰু মান্দাকাটা ৰাস্তাটো বহুত বেয়া বুলি, ৰাতি আহিব নালাগে, কি কৰিব নালাগে। তো আজি এটা সৰুকৈ আহিছোঁ চাবৰ কাৰণে। তো কেনেকুৱা কি হয়, এনেইতো ট্ৰাক বাক এইবিলাক চলিয়ে থাকে, লোকেল মানুহৰ একো প্ৰব্লেম নাই। বহুতে ভাবে যে দূৰৰ পৰা আহিলে মান্দাকাটা বহুত বেয়া, আহিব নালাগে, অমুক প্ৰব্লেম তমুক প্ৰব্লেম, বিভিন্ন ধৰণৰ প্ৰব্লেম। আজি একবাৰ যাই চাই লওঁ কেনেকুৱা ধৰণৰ বস্তু। এনেকুৱা নহয় যে দুভাগ ৰাতি আহিছোঁ, দুভাগ ৰাতি আমাৰো অকণমান দিগদাৰ হয়। তো সেইটো কাৰণে এইখিনি সময়ত আহিছোঁ, আহি পেলাই একবাৰ চাই লওঁ কেনেকুৱা ধৰণৰ। ইয়াত ট্ৰাকবোৰ আহিয়ে আছে, এনেকৈ হওক দুপৰীয়া নহওক বাছ আহি আছে। এইবোৰ বাছ আপোনাৰ সেয়ালৈ যাব, কমপ্লিট বেজেৰা যাব। আৰু আপোনাৰ এইটো ৰাস্তা বেজেৰা যায়, এই বাছ এখন গৈ আছে। আৰু এইটো ৰাস্তা আমি আহি আছোঁ। এইটো বস্তু মোৰ লগত আহিছে সৌৰভ শইকীয়া, এয়া। তো এবাৰ যাই চাওঁ মান্দাকাটালৈ। বাগানখন যিহেতু নাই, তো বিশেষ একো নহয়, ৰাস্তাটো দেখাম আৰু ৰাস্তাটো দেখাই পেলাই বাঁকা হয় নাই কৰিম। বাঁকা যিহেতু আমাৰ এখন খ্ৰীষ্টান ধৰ্মাৱলম্বী ঠাই এখন, যিহেতু তাতে বহুত খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক আছে আৰু লগতে বড়ো জনগোষ্ঠীৰ লোকো আছে। তো চাই থাকক ভিডিঅ'টো সিমানলৈ। আৰু আপোনালোকে বাঁকাখনৰ সিটো পাৰে যিহেতু পায়, এক চাইডে পথাৰ আছে আৰু এক চাইডে আপোনাৰ পাহাৰ আছে। আৰু পাহাৰখনৰ সেইখিনিতে এটা সৰুকৈ সেয়া এটা আছে, ৱাটাৰফল এটা আছে। আৰু এটা ৱাটাৰফলটো এটা বস্তু, এটা ধুনীয়া মেজিক এটা আছে। এনেকুৱা ধৰণৰ মই এতিয়া মেজিক বুলিয়ে কৈছোঁ, কেনেকুৱা ধৰণৰ বস্তুটো। এতিয়া ৱাটাৰফলটো বাৰিষা দিনত ৱাটাৰফল হৈ থাকে, আৰু খৰালি দিনত সেইটো একো ৱাটাৰফল নহয়। খৰালি দিনত তাৰমানে জাষ্ট এনেই আৰু তাৰমানে বস্তুটো ওপৰত পুখুৰীৰ নিচিনা হৈ আছে। তাতে আগতে শিলৰ কিবা কিবি কাম কৰিছিল, তো সেইটো পুখুৰীৰ নিচিনা হৈ আছে। বাৰিষা পানী ভৰ্তি হ'লে সেইটো পানী পৰে। আগতে আমি গৈছিলোঁ ক'ভিডৰ সময়ত, সেইটো এটা ভাল পপুলাৰ হৈছিল। তো সেনেকুৱা ধৰণৰ এনেকৈ দিছিলোঁ, বহুত মানুহ গৈছিল। তো এতিয়া সেই অলপ ৰিজৰ্ট চিজৰ্ট কিবা কিবি বনাই দিলে, ঘৰ চৰ বনাই দিলে। এতিয়া বৰ্তমান একো বিশেষ একো নাই। এই বাৰিষা এতিয়া খৰালি হ'ব, খৰালি হ'লে সেইটো বস্তু গায়ব হৈ যাব। আৰু বাৰিষা একদম পূৰা পানী পৰি থাকে, দেখাত ধুনীয়া দেখে আৰু বাৰিষা। কিন্তু সেয়াই আৰু এতিয়া আমাৰ উত্তৰ গুৱাহাটীৰ ভিতৰত একমাত্ৰ নিজৰা আৰু এইটো, যিটো বস্তু মানুহে বনাইছে, মেন মেড, নেচাৰেল নহয়। ঠিক আছে, আৰু মানে কি ৰাতি আৰু ক'ত দেখা পাবি হ'ব ন। আমি আহি পাইছোঁ এটা লাভলীনা বক্সিং একাডেমি। এইটো লাভলীনা বক্সিং একাডেমি চাওক, এইটো আমাৰ অসমৰ গৌৰৱ। এই চাওক, এইখিনি আপোনাৰ ফুলুঙে পৰে আৰু মান্দাকাটা পৰে, আৰু ওচৰৰ পাৰে এইখিনি মান্দাকাটা বুলি কয়। মান্দাকাটা। আৰু আগত আপোনাৰ এটা বেটেলিয়ন কেম্প আছে এটা, বলক যাই চাই আছোঁ। গাইজ, এইখিনিতে আমি গৈ আছোঁ পাহাৰৰ মান্দাকাটা। এইটো পাহাৰ, ভাল পাহাৰ বুলিয়ে কয় এইটো মান্দাকাটা। ইয়াতে এটা আৰ্মি কেম্প এটা আছে, আৰু আৰ্মি কেম্পৰ কাষতে এটা বেটেলিয়ন কেম্পো আছে। আৰু বেটেলিয়ন কেম্পৰ ইয়াতে SI পৰীক্ষা বা কনষ্টেবলৰ পৰীক্ষাৰ ইয়াতে ফিজিকেল হয়। আৰু ফিজিকেল দিয়াৰ সময়তো এইখন এই জেগাটোৰ পৰা বহুত লাইন। এইটো আপোনাৰ বেটেলিয়ন কেম্প দেখাই দিয়ে, বেটেলিয়ন কেম্প। যিহেতু তাতে এণ্ট্ৰি এলাও নাই, তো এইখন ব্ৰিজখন পাৰ হৈ, এইখন ব্ৰিজখন পাৰ হৈ আপুনি ইয়াতো পাম, বেটেলিয়ন কেম্পটো পাম। এইটো হ'ল অসম বেটেলিয়ন কেম্প চাওক। আৰু ইয়াতে ভিডিঅ'গ্ৰাফী এলাও নাই ভিতৰত। আৰু ইয়াতে খ্ৰীষ্টমাছ আহি আছে, এই চাওক 25 তাৰিখে খ্ৰীষ্টমাছ। সেইটো কাৰণে চাওক ইয়াতে, কাৰণ ইয়াতে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক বহুতখিনি আছে। তো ইয়াতেও এটা চাৰ্চ এটা আছে এইখিনিতে, ধুনীয়া চাৰ্চ আছে। ক'ত আছে চাৰ্চটো? এই চাওক খ্ৰীষ্টমাছৰ তৈয়াৰী 25 তাৰিখৰ এইফালেও দিয়া আছে। চাওক কি ধুনীয়া জেগা, এইফালেও দিয়া আছে। এয়া খ্ৰীষ্টমাছৰ তৈয়াৰী, এয়া চাওক। ইয়াতে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক বহুতখিনি আছে। এয়া চাওক 25 তাৰিখৰ যিহেতু খ্ৰীষ্টমাছ আহি আছে, এয়া চাওক কি ধুনীয়া কৰিছে ইয়াতে। মজা লগা হৈছে ন। এই আমি আজি আহি ভালেই কৰিলোঁ। খ্ৰীষ্টমাছতো মানে কি বহুত ভিৰ হৈ থাকে, তাতে আমি ভাবিছিলোঁ যে ইয়াতে এটা চাৰ্চ এটা আছে। চাওক কি ধুনীয়া। গৈছে নাই নাই, ভিতৰত নাযাওঁ, মই গা ধোৱা নাই।
দেখাই দিম এদিন দেখালোৱে ন এদিন দিলোৱেতো এয়া চাওক মান্দাকাটাত বাইক লৈ গৈ আছে ধুনীয়া কৰি আমি গৈ আছোঁ চাওক বহুতে কয় মান্দাকাটাত আছে বহুত বেয়া বহুত ভয়ানক একো নাই এইবিলাক এনেই মানুহৰ কোৱা কথা এইখিনিতে এই লেফ্ট চাইডে এটা সেয়া আছে এখন ধাবা আছে কিন্তু বন্ধ হৈ আছে ধাবাখন আমাৰ মানে ৰিজৰ্ট টাইপ আৰু এটা কথা ইয়াতে যিখন ধাবা আছে ধাবাখনৰ এটা ডাঙৰ ৰহস্যময় কথা এটা আছে এই ধাবাখনত এবাৰ এটা ঘটনা হৈছিল এই ঘটনাৰ পিছৰ পৰা এই ধাবাখন বন্ধ হৈ আছে আৰু কোনোবা ইয়াৰ নৰ্থ গুৱাহাটী কোনোবা জানে যদি কমেণ্ট ছেকশ্যনত জনাওকচোন ইয়াৰ ধাবাখনত কি ঘটনা হৈছিল মই বাৰু জানো নৰ্থ গুৱাহাটী বুলি কিন্তু আপোনালোকে কোনোবা নৰ্থ গুৱাহাটী কওকচোন মান্দাকাটা আপোনাৰ হেৰিয়াখন পাওঁতেই চাহপাত বাগানখন পোৱাৰ আগতে এখন ধাবা পায় সেই ধাবাখনত কিবা এটা ঘটনা হৈছিল এতিয়া কোনে কোনে জানে কমেণ্ট ছেকশ্যনত জনাব আমাৰ মিনি শ্বিলং ভাই বেয়া ঠাণ্ডা দেখোন কপাই দিছে এই মোৰ গোটেই হাৰ্টি বিটটো গৈছে বৈদ্য ঠাণ্ডা এয়া আমি বাকাত সোমালোঁ আমি বাকাত সোমালোঁ আৰু আপোনাৰ এইটো লেফ্ট চাইডে যায় বেজেৰা হ'লে এনেকৈ দৰং ওলাব পাৰি আৰু এইটো আপোনাৰ বাকা আৰু বাকাত ইফালে সোমাওঁতে ইয়াতে আপুনি আমি যিহেতু চাহপাত বাগান পাৰ হৈ আহিলোঁ চব ইটা ভাটা এইটো চব ইটা ভাটা কি কৰ এই গাটা এটা এইটো 1.6ত নাহে নেকি 0.6 চুইছো ভাল নহয় এয়া হৈ গৈছে টানি দিয়ে নাগে দিছোঁ তই নাথাকিবি নাহেছোঁ তাৰমানে ওৱানত যিটো আহে ওৱানত থকাটো সেয়া হয় এইটো ভিডিঅ'টো কপি থাকে এআই বুলি আহে ওৱানত 0.6তো এআই নহয় সেইটো তোৰ জুমো কৰিব যায় ক'ব নোৱাৰি 0.5ত কি হয় জানো ফাটে একো গম নাপায় গম নাপায় সেইকাৰণে মই 1ত কৰি আছোঁ গম পাইছোঁ সেইদিনাখন দীঘেশ্বৰীত ইয়াতে এটা চাৰ্চ আছে এইটো চব ইমান ধুনীয়া বনাইছে ইয়াতে 25 তাৰিখে আৰু ভাল লগা হ'ব নহয় এইটো চাৰ্জ নহয় এইটো ঘৰ হয় এতে চাচোন চবৰে ঘৰত তৰা থাকে তৰা মানে এইটো বস্তুটোৰ আৰু তৰাটো ইয়াতে তোৰ হেয়াত দিয়ে এডাল বিজুলী বাহন একদম আগত লগাই দিয়ে তৰাটো এইটো বস্তুটো চবতে দেখিছোঁ এইটো বস্তু এইটো মানে তোৰ যে চান্তা যে আহে এই চান্তাই যেতিয়া দেখা পায় সেই বস্তুটোক মানে এয়া কৰি কৰে আৰু বস্তুটো বুজি পাইছোঁ মই নাজানো দেই মই এনেই এটা মোৰ এইটো মানে এটা নিজৰ ভাৱ আৰু মই আচল ৰিজনটো নাজানো আমাৰ উত্তৰ গুৱাহাটী এইটো ডাঙৰ চাৰ্চ এই চব এইটো নহয় ইয়াত ডাঙৰ এটা আছে আগত এইখিনি বৰপাকা বুলি কয় চব কি ধুনীয়া দেখি ইয়াত 25 তাৰিখেতো কিয় মজা লাগিব কৈ থাক বেলেগ নহ'লে লাইটিংটোৱে ভাল লাগে চাওক এইটো হ'ল নৰ্থ গুৱাহাটীৰ সকলোতকৈ ডাঙৰ চাৰ্চ হয় কি ধুনীয়াকৈ বনাইছে কৈ থাক বনাই ইয়াত দি দিছে